হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু কাইলৈ হৈছে উৰুকা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু গতিকে সকলোৱে ভোজ ভাত খাওক ভালদৰে থাকক আৰু যিহেতু অমিক্ৰণৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে সেইবাবে চৰকাৰে যি SOP দিছে বা চৰকাৰে যি ক্ষেত্ৰত বাধা আৰোপ কৰিছে চৰকাৰৰ নিৰ্দেশ মানি চলক আশা কৰোঁ আগৰ দিনবোৰ ঘূৰি আহিব ভালদৰে আমি যদি এই সংক্ৰমণৰ চেইনডাল ছিঙিব পাৰোঁ তেতিয়া হয়তো আগৰ দিনটো আমি ঘূৰাই আনিব পাৰিম আৰু আজি আহিছোঁ একলব্য চাবলৈ এখন সুন্দৰ অসমীয়া ছবি যিহেতু সকলোৱে গম পাইছে কমল দা আছে এনেকৈ আছে বহুতো ন পুৰণি শিল্পীয়ে অভিনয় কৰিছে গতিকে মই আহিছোঁ আৰু মোৰ লগৰ আহি আছে গতিকে আজি একলব্য চিনেমাখন চাম তাৰ ওপৰত যি দেখিলোঁ যি বুজিলোঁ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই আহোঁতে আমাৰ যোৰহাটৰ যিটো নিমাতী ৰোডৰ ওচৰত খাজুৰিগুৰি বুলি এটুকুৰা জেগা আছে সেইখিনিতে এটা মোৰ সন্মুখতে এটা এক্সিডেণ্ট হৈছে মানে এখন স্কুটিত এজনী ছোৱালী আৰু এটা ল'ৰা উঠি আহিছিল আহোঁতে সেইখিনি মানে জেগাটুকুৰা অলপ বেয়া মানে গাঁত আছে তেনেকৈ নামঘৰটোৰ ওচৰত খাজুৰিগুৰি নামঘৰটোৰ ওচৰত আৰু এপেখন মানে এনেকৈ ক্ৰছ কৰিব যাওঁতে গাঁতত পৰি মানে তেওঁলোক দুজন পৰি গ'ল যেতিয়া আপুনি বাইকত ক'বলৈ যায় তেতিয়া দুয়োজন মানুহে হেলমেট পৰিধান কৰক কিয়নো সেই পিছত বহি যোৱা ছোৱালীজনী হেলমেটটো পিন্ধি গৈছিল কাৰণে তেওঁ হয়তো মূৰটো অলপ ৰক্ষা পালে সেইটো কাৰণে চৰকাৰে যি কৈছে যে বাইক আৰু দুয়োজনে হেলমেট পিন্ধাটো মানে জৰুৰী সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে বাইকত যাওঁতে হেলমেট পৰিধান কৰে যিহেতু চিনেমাখন আৰম্ভ হ'ল আৰু চিনেমাখন এনেকৈ ৰেকৰ্ড কৰাটো বেয়া কথা সেইবাবে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক চিনেমাখন চাই উঠি কেনেকুৱা পালোঁ কি আছে চিনেমাখনত সকলো জনাম আপোনালোকে মাত্ৰ মোৰ ভিডিঅ'টো চাই থাকক এতিয়া ইণ্টাৰভেল দিছে কেনেকুৱা পাইছা পাৰ্থ ভাল পাইছোঁ চান্তনু এতিয়া ইণ্টাৰভেললৈকে ভাল লাগিছে কাহিনীটো অলপ Welcome to Inox. কিন্তু To view our food menu or order our sumptuous food with শান্তনু ঐ শান্তনু লাহে লাহে জনাই আছোঁ চাই ভাল লাগিল একলব্য লাহে লাহে জনাই আছোঁ এয়া আছে স্বপ্নীল কেনেকুৱা পালা চাই ভাল লাগিলে আৰু অলপ ভাল হ'ব লাগিছিলে ভাল লাগিলে চাব পাৰে গতিকে আমি চালোঁ একলব্য বহুত ভাল হৈছে এক্টিং বহুত ভাল হৈছে কমল দা অতনু দা আৰু ৰূপচন্দা শৰ্মা আৰু আমাৰ যি বিশিষ্ট অভিনেতা অৰুণ নাথ ডাঙৰীয়া আৰু এই চিনেমাখন ডাইৰেকশ্যন কৰিছে আলফ্ৰেড দা আৰু চিত্ৰগ্ৰহণ কৰিছে আমাৰ আশুতোষ দা মই ইতিমধ্যে আশুতোষ দা আৰু কমল দাৰ লগত কাম কৰিছোঁ গতিকে তেওঁলোকৰ কিমান ডেডিকেশ্যন কিমান তেওঁলোকে কষ্ট কৰে কমল দা আশুতোষ দা দুয়োজনে গতিকে মই জানো দুয়োজনকে ব্যক্তিগতভাৱে চিনিও পাওঁ আশুতোষ দাক আৰু একেলগে যিহেতু দুয়োজনৰ লগতে কামো কৰিছোঁ সেইবাবে ভাল হৈছে চিনেমাখন স্ক্ৰিপ্টটো ধুনীয়া সকলো ধুনীয়া হৈছে কিন্তু এইখিনি এটা কথা কওঁ হয়তো ডাইৰেকশ্যনটো ধুনীয়া হৈছে ডাইৰেকশ্যনত আৰু অকণমান হয়তো মানে কৰিবলগীয়া আছিলে হয়নে চবেই ডাইৰেকশ্যনটো আৰু অকণমান কৰাহেঁতেন আৰু ভাল হেঁতেন চিনেমাখন কিন্তু চিনেমাখনত সকলো পাব কমেডি থ্ৰিলাৰ আৰু যিটো ছাছপেন্স মানে ক্ৰিয়েট কৰিব জানিছে গতিকে চিনেমাখন অভাৰঅল ধুনীয়া হৈছে অসমীয়া চিনেমা ভাল হৈছে অসমীয়া চিনেমা বহুত ভাল হৈছে মানে এতিয়াৰ পৰা যাতে আৰু ট্ৰেণ্ডটো যাতে আৰম্ভ হয় আগৰ চিনেমা চালোঁ আৰু এতিয়া ওচৰত আছে শান্তনু যিয়ে মোৰ চিনেমাৰ ৰিভিউ ভিডিঅ'ত ওলাই থাকে এইপিনা তই কেনেকুৱা পালি ভাল পাইছ বুলি জানো ক বহুত মূৰত এখন অসমীয়া চিনেমা চালোঁ একলব্য বৰ আশাৰে ৰৈ আছিলোঁ চিনেমাখনৰ কাৰণে কাৰণ বহুকেইখন চিনাকি মুখ চিনেমাখনত আছিল কমল দাৰ পৰা ধৰি আশুতোষ দা অতনু দা আৰু আমাৰ ৰূপচন্দা বা সকলোৰে অভিনয় খুব ধুনীয়া হৈছে সামগ্ৰিকভাৱে ক'বলৈ গ'লে চিনেমাখন বৰ ভাল লাগিল আপোনালোকো আহক অসমীয়া চিনেমাৰ এনেকুৱা এটা অৱস্থাত যদিও অসমীয়া চিনেমা আহিছিল লাহে লাহে এটা ট্ৰেণ্ড কিন্তু কৰোণা মহামাৰী আকৌ এটা পুনৰ বেয়া অৱস্থাৰ সৃষ্টি কৰি দিলে কিন্তু যিহেতু এতিয়া হলত 50% এলাও আছে কিন্তু 50% হিচাপত এইখিনি মানুহ ঠিক আছে গতিকে কৰোণাৰ পিছত এখন ভাল চিনেমা আহিছে হললৈ আপোনালোক আহক সকলোৱে চাওক আৰু বহুত ভালেই লাগে কাৰণ আমি এখন চাউথ বা বলিউডৰ চিনেমা আহিলে বহুত এক্সাইটেড হৈ থাকোঁ কিন্তু অসমীয়া চিনেমা বুলি ক'লে আমাৰ মানুহৰ এটা মানে মুখখন অলপ হ'লে কোচ খায় এইটো হ'ব নালাগে আচলতে কাৰণ আমাৰ অসমীয়া চিনেমা উদ্যোগটো জীয়াই ৰখাটো আমাৰে কৰ্তব্য কিয়নো এটা জাতিৰ সাহিত্য আৰু সংস্কৃতি দাপোন স্বৰূপ হৈছে চিনেমা কাৰণ চিনেমাৰ জৰিয়তেহে বাহিৰৰ মানুহে সেই জাতিটোৰ সংস্কৃতি সাহিত্যৰ বিষয়ে গম পাব গতিকে মই ভাবোঁ
আমাৰ সকলোৱে কৰ্তব্য আমাৰ চিনেমা উদ্যোগটো জীয়াই ৰখাটো আৰু গতিকে এতিয়া বহুত আহিবলগীয়া চিনেমা আছে বহুত ভাল ভাল অসমীয়া চিনেমা আহিবলগীয়া আছে গতিকে এইখন চিনেমাও চাওক আৰু সেই আহিবলগীয়া চিনেমাবোৰকো আপোনালোকে ছাপোৰ্ট কৰক যাতে প্ৰযোজকে চিনেমাখনৰ নামত যিমান পইচা মানে ইনভেষ্ট কৰে সেই পইচাখিনি যাতে তেওঁ ঘূৰাই পায় যাতে তাৰ পাছত আৰু এখন চিনেমা তেওঁ বনাবলৈ সাহস কৰে পাৰ্থ এতিয়া পাৰ্থ ওচৰলৈ নিছোঁ পাৰ্থই কিবা এটা ক'ব কেনেকুৱা পালা চিনেমাখন চাই ভাল লাগিলে চাই পেলাই চিনেমাখন বাকী চব ঠিকে আছিলে খালি অকণমান ডাইৰেকশ্যনত ভালকৈ চকু দিব লাগিছিলে মানে ছাছপেন্সটো ক্ৰিয়েট হওঁতে অকণমান মানে বেছি সময় নাপালোৱে কানেক্ট হ'বলৈ চ' ছাছপেন্সতে মানে সোমাই পেলাই ওলাই গ'লোঁ চ' অকণমান বাকী মানে টেকনিকেলি বহুত ষ্ট্ৰং হয় চিনেমা বহুত ভাল বাকী কালাৰৰ পৰা ধৰি পেলাই চিনেমাটোগ্ৰাফী আচুদাই কৈছে আমাৰ ভাল কৰিছে এই কমলদা এক্টিংটো খালি মই এটা ক'ম আৰু ডাইৰেকশ্যনত অকণমান চকু দিব লাগিছিলে খালি খোলাখলিকৈ কৈ দিছোঁ খোলা একো নাই হ'ব গতিকে ইয়াৰ পৰৱৰ্তী সময়ত যাতে আপোনালোকৰ ফালৰ পৰা আৰু এখন ভাল চিনেমা আশা কৰিছোঁ আমি গতিকে আজিলৈ ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক দুবাৰ গ'লোঁ আৰু সকলোকে কাইলৈ ভোগালী বিহুৰ বাবে শুভেচ্ছা থাকিল অ'কে টাটা বাই জয় অসম